গৰমটো বহুত হৈছে মানে ভয়ানক গৰম হৈছে দেখিছে মই ঘামি জামি উৎপাত হৈ আছোঁ ক্ৰীম লগাইছিলোঁ মানে অৱস্থাই বেয়া হৈ গৈছে ক্ৰীম লগাবলৈ মন নাযায় ইমান গৰম হৈছে নহয় এইকেইদিন কি যে হ'ব নহয় হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ বাৰু ভাল মই এতিয়া এঠাইত আজিৰ ব্লগটো এটা ব্লগ হয় সৰু কৰি বনাম বুলি ভাবিছোঁ মই এটা এঠাইত যাবলৈ লৈ আছোঁ মই বাৰু ৰেডি হ'লোঁ মোৰ ছোৱালীজনী ৰেডি হৈ আছে আৰু মই ভণ্টিৰ ঘৰত যাবলৈ লৈছোঁ কি হয় চাই থাকক দিয়া খুৱাই দিয়া পায়স হয় খালোঁ বাৰু মই এয়া মিঠাই এতিয়া এইখিনি খাম চাই থাকক লৈছোঁ এতিয়া আজি নিৰামিষ যে সোমবাৰ এইকাৰণে চব মানে মাছ মাংস একো নাই আৰু চাওমিন পোলাও বুটৰ দাইল আৰু পনীৰ হয় আৰু মিঠাই কেক খালোঁ বাৰু তোলা নহ'ল বাৰু চাই থাকিব হেপী বাৰ্থডে পিউ Thank you. সবকে হাই কৰি দিয়াচোন Hi. আজি এইজনীৰ বাৰ্থডে আছিলে ৰে এইজনী মোৰ চবে হাই দিছে আমি খালোঁ ল'লোঁ এতিয়া আৰু লাহেকৈ ব্লগটো শেষ কৰোঁ আৰু বহুত টাইমেই হৈ গ'ল এতিয়া ঘৰতো যাব লাগে 8টাই বাজিলে আমি এতিয়া ঘৰত যাওঁগৈ চব খোৱা লোৱা হৈ গ'ল আৰু যিসকলে আজি মোৰ ব্লগটো চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিসকলে আজি প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ